Hello friends, মই যোৱাকালি নিফটিৰ ওপৰত এটা এনালাইসিছৰ ভিডিও আপলোড কৰিছিলো আৰু সেই ভিডিওটো যদি আপোনালোকে চোৱা নাই তেতিয়ালে সেই ভিডিওটো প্ৰথমতে চাই লওক আৰু আজি মই কিছুমান ট্ৰেড লৈছিলো আৰু সেই ট্ৰেডৰ লজিকখিনি কি আছিল মই কি এনালাইসিছ কৰি ট্ৰেডটো ললো সকলোখিনি আপোনালোকৰ লগত ডিসকাস কৰিম যাতে আপোনালোকেও মোৰ লগে লগে কিছুমান কথা শিকিব পাৰে সো এতিয়া চাওক ইয়াত যেটো দেখিছে ট্ৰেড প্ৰথম ট্ৰেডটোত মোৰ 902 টকা লছ দেখিছে 56 টকা 505 টকা আৰু এটা ডাঙৰ প্ৰফিট 1987 টকা এই কথাটো যে চাৰিটা ট্ৰেড লৈছিলো মই টোটাল কিন্তু বস্তু এটা মন কৰক আপোনালোকে এই চাৰিটা ট্ৰেডৰ মোৰ যি কেটা লছ সদায় এই প্ৰফিটৰ কিটকে কিন্তু সৰু হয় সো আপোনালোকেও ট্ৰাই কৰিব মোৰ আগতে এটা হেবিট আছিল মোৰ লছ হলে মই একদম মানে এক্সিট মাৰিব নোৱাৰো ৰখি থাকো আৰু গৈ লাষ্টত ডাঙৰ লছ এটা হয় কিন্তু প্ৰফিট হলে মই 500 1000 2000 যিমানে হওক 5000 হওক 10000 হওক সো সেই প্ৰফিট সৰু মানে 10 12 পইণ্ট প্ৰফিট লৈ মই উলাই যাওঁ কিন্তু লছ হলে মই 20 30 পইণ্ট দি দিওঁ সো সেই বস্তুটো মোৰ লগত চলি আছিল কিন্তু মই এতিয়া ট্ৰাই কৰি আছো যাতে মই হেতু শুদ্ধ কৰিব পাৰো নিজকে আৰু আপোনালোকও মোৰ লগে লগে ট্ৰাই কৰি যাওক এতিয়া মোৰ ওভাৰঅল আজি থাকিলে 524 টকা মানে মই টোটাল 4টা ট্ৰেডত ব্ৰকাৰেজ কাটিব ইয়াৰ পৰা 250 300 টকা মান সো 200 250 টকা মান থাকিবগে কিন্তু এটা কথা আপোনালোকে চাওক মই এই যেটো একাউন্ট হয় এটো এডুকেশন পাৰপজৰ কাৰণে বা লাৰ্নিংৰ কাৰণে এই একাউন্টটো আনিছো আৰু ইয়াত মই যিখিনি ফান্ড আছিল সকলো উইথড্ৰ কৰি পেলাই মাত্ৰ 5259 টকা ৰাখিছো যাতে মই যিখিনি ডেইলি ট্ৰেড লম এই ট্ৰেডটো কি কাৰণে ললো বা ষ্টপ লছ কোড ৰাখিছো বা কি এনালাইসিছ কৰি মই ট্ৰেডটো লব লগিয়া হল সকলোখিনি জানিম মানে আপোনালোকৰ লগত শেয়াৰ কৰিম যাতে আপোনালোকে মোৰ লগে লগে লাইভ মাৰ্কেটত কেনে ট্ৰেড কৰিব পাৰি শিকিব পাৰে সো যদি ভিডিওটো ভাল লাগে আপোনালোকে এটা লাইক কৰিব আৰু এই 5259 টকাৰ পৰাই মই ট্ৰাই কৰিম কিমান এমাউন্টলৈকে নিব পাৰো মই ক্যাপিটেলটো কিমান গ্ৰো কৰিব পাৰো নে লছ কৰিব পাৰো সকলোখিনি আপোনালোকে ডেইলি গম পাই থাকিব এতিয়া প্ৰথম ট্ৰেডটো মোৰ চাওক প্ৰথম ট্ৰেডটো মই ক'ত লৈছিলো ইয়াত চাওক প্ৰথম ট্ৰেডটো মই লৈছিলো 43 টকা 20 পইচাত 9:30 ত আৰু বেচিছিলো 42 টকা 50 পইচাত আৰু মোৰ 56 रुपीस লছ হৈছিলে কি কাৰণে মই এই ট্ৰেডটো লৈছিলো আপোনালোকে এটা জানিব পাৰিব চাওক মোৰ লজিকটো কি আছিল ইয়াত যাও মই অপচন চাৰ্টত ডাইৰেক্ট যাম 19500 PE এইটো ট্ৰেড আছিলে ঠিক আছে এটা এই ট্ৰেডটো আপোনালোকে ভালকৈ মন কৰিব মই 1 মিনিটত লগাই লৈছো যাতে আপোনালোকক ডিটেইলছত বুজাব পাৰো 9:30 ত সো প্ৰথমতে মাৰ্কেট আপোনালোকে দেখিছিলে আজি অলপ পজিটিভত আছিলে ইমানো হেভি নহয় কিন্তু পজিটিভত আছিল কিন্তু প্ৰথমতে এই যেটো অপচন চাৰ্ট 19500 PE দেখিছেনে এটো অপচন চাৰ্টত মই এই চাৰ্টখন চাই পেলাই আৰু মাৰ্কেট ওভাৰঅল মাৰ্কেট চাই পেলাই লৈছিলো এতিয়া চাওক মই এন্ট্ৰি মাৰিছো 930 কেন্ডেলডাল এই যিডাল কেন্ডেল দেখিছে এইডাল এই কেন্ডেলডালত মই ট্ৰেড লৈছিলো মোৰ লাগিছিলে এই যদি কেন্ডেলডাল ব্ৰেক কৰে এটা ওপৰৰ ফালে সাইড আপোনাৰ মোক আহিব পাৰে আৰু মোৰ টাৰ্গেট কিমান আছিল মই আপোনালোকক কম টাৰ্গেটটো মই কেনেকৈ উলিয়াইছিলো চাওক প্ৰথমতে মই ফিবোনাচি আকিছিলো এই ফিবোনাচি ৰিট্ৰেসমেন্টটো কি কৰিছিলো এই যেটো হাই আছে ইয়াৰ হাইটো এই ৰিসেন্ট হাই যেটো এই হাইটোৰ লগত মই আৰু আজিৰ লোটো মই মাৰ্ক কৰিছিলো ইয়াত যেটো মোৰ টাৰ্গেট ওলাইছিল মই সেই টাৰ্গেটটোৱে ৰাখিছিলো মই এটো ব্লক কৰি দিছো যাতে প্ৰবলেম নহয় এতিয়া আপোনালোকে চাওক সো মই 930 ইয়াত আপোনাৰ এই কেন্ডেলডালত এন্ট্ৰি মাৰিছিলো আৰু মোৰ টাৰ্গেট কিমান আছিলে 51.95 প্ৰথম ট্ৰেডটো মই সদায় 10-12 পইণ্ট লৈ উলাই যাওঁ কাৰণ মই প্ৰথমতে ট্ৰাই কৰো যাতে মোৰ প্ৰথম ট্ৰেডটো যাতে পজিটিভত থাকক কাৰণ নেক্সট ট্ৰেডত তেতিয়া লছ হলে মোৰ ইমান লছ নহয় এই কাৰণে মই এই ট্ৰেডটো এটা 10 বা 7-8 পইণ্টৰ কাৰণে লৈছিলো এইটোৱে আছিলে মোৰ 51.95 এই টাৰ্গেটটো লৈছিলো এটো ফিবোনাচিৰ 0.786 এটা লেভেল হয় আৰু আপোনালোকে চাওক মাৰ্কেটে এই টাৰ্গেটটো হিট কৰিলে নে নাই বাৰু এতিয়া আপোনালোকে যদি চাই মই এডাল আকি দিছো ইয়াত চাওক এই টাৰ্গেটটো আছিল মোৰ মাৰ্কেটে ধুনিয়াকে টাৰ্গেটটোৱে আপোনাৰ ধুনিয়াকে হিট কৰিছে আৰু হিট কৰি পেলাই তাৰ পাছত ওপৰত নগলাও মই যদি হোল্ড কৰিলো হয় মই প্ৰফিটটো ধুনিয়াকে পালো হয় 7-8 পইণ্টৰ আৰু মোৰ কোৱান্টিটি আছিল 80টা 5000 টকাই মই লগাইছিলো সো 80টা কোৱান্টিটিত মই ধুনিয়াকে এটা ভাল মানে 7 পইণ্টও যদি আপোনালোকে চাই 7 গুণ 56 মানে 500 প্লাস মই এটা প্ৰফিটত থাকিলো হয় কিন্তু মই দেখিলো মাৰ্কেটখন আজি পজিটিভ সেন্টিমেন্টত আছে তলফালে যাব বিচৰা নাই মই হেতু কাৰণে লগে লগে ট্ৰেডটো কাটিছো আৰু হে ট্ৰেডটোৰ পৰা এক্সিট হৈছো অনলি 56 रुपीस লছ কৰিছো মনত ৰাখিব কিন্তু পিছত দেখিছো মই 56 रुपीस লছ যেতিয়া মই এক্সিট কৰিলো ট্ৰেডটোৰ পৰা গৈ পেলা মোৰ ট্ৰেডটো হিট হৈছে একো নাই তাৰ পিছত মই নেক্সট এটা ট্ৰেড লৈছিলো ইয়াত চাওক নিফটি লৈছিলো
আজি যিহেতু সোমবাৰ আৰু নিফটি এক্সপায়াৰি হয় বৃহস্পতিবাৰ, মই সেইটো কাৰণে আউট অফ দ্য মানি লৈছিলোঁ। কিন্তু আপোনালোকে সেই ভুলটো নকৰিব, আউট অফ দ্য মানিৰ কেতিয়াও ট্ৰেড নল'ব, কাৰণ প্ৰিমিয়াম ডিকে হোৱাৰ চান্স বেছি থাকে, বহুত প্ৰিমিয়াম ডিকে হৈ যায়। আৰু আজিও লাষ্টৰ ফালে প্ৰিমিয়াম বহুত ডিকে হৈছে। কিন্তু মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা মই সকলোখিনি কৰিছোঁ, কাৰণ মই জানো আজি মাৰ্কেটখন আপোনাৰ এটা ওপৰৰ ফালে মৌ বহাৰ নিচিনা মোৰ লাগি আছিল। সেইকাৰণেহে মই 19,500 CET লৈছিলোঁ। আৰু কি কাৰণে লৈছিলোঁ মই সকলোখিনি ক'ম। চাওক, মই কিমান টকাত কিনিছিলোঁ, 9:45 20 পইচা 90, আৰু মাৰ্কেটখন আৰু তললৈ অহা দেখিলোঁ। আকৌ মই 17 টকা 40 পইচাত আৰু এটা কোৱান্টিটি উঠালোঁ 50টা। প্ৰথমতে মই 200টা কোৱান্টিটি উঠাইছিলোঁ, তাৰপাছত আকৌ 50টা উঠাই টোটেল মোৰ 250টা আৰু 28 টকা 15 পইচাত মই কিনিছিলোঁ। আৰু ডিটেইলছত আপোনালোকে ভালকৈ জানিব পাৰিব। এতিয়া চাওক ট্ৰেড ডিটেইলছ, এই ট্ৰেডটোৱে আছিলে। ইয়াত চাওক, মই 20 টকা 20 পইচা মোৰ এভাৰেজ হৈছিল কিনা প্ৰাইচ, আৰু মই 28 টকা 15 পইচাত বেচিলোঁ, আৰু মোৰ প্ৰফিট 19,087 ৰুপিজ। চ' এতিয়া আপোনালোকে মন কৰক মোৰ লজিকটো কি আছিলে। প্ৰথমতে আমি যদি চাওঁ, মই বায়াৰ আৰু চেলাৰৰ চাইক'লজি চাইছিলোঁ, আৰু অপাৰেটৰবিলাকে কেনেকৈনো ট্ৰেড লয় মই সেইবোৰৰ ওপৰতো কিছুমান লজিক লগাই পেলাই ট্ৰেড লওঁ। প্ৰথমতে মই এটা বস্তু চাওঁ, ষ্টপ লছ হাণ্টিং এটা চাওঁ, কাৰণ ডাঙৰ ডাঙৰ যিবোৰ ৰিটেইল ট্ৰেডাৰ অপাৰেটৰ থাকে, তেওঁলোকে আমাৰ ৰিটেইল ট্ৰেডাৰবিলাকৰ কি কৰে, ষ্টপ লছ বিচাৰি থাকে। ক'ত তেওঁলোকে ষ্টপ লছ লগাই গৈ পেলাই ষ্টপ লছবিলাক হিট কৰি তেওঁলোকে প্ৰফিট হয়। আৰু মাৰ্কেটত জানে সকলোৱে যে কাৰোবাৰ প্ৰফিট হ'লে কাৰোবাৰ লছ হ'ব লাগিব। এতিয়া মাৰ্কেটখন চাওক, ইয়াত সেইদিনা আপোনাৰ ল' বনাইছিলে এইখিনি জেগাত। এইফালেতো কোনো ধৰণৰ আপোনাৰ ষ্টপ লছ নাই। ষ্টপ লছ হাণ্টিং কি হয় মই কেতিয়াবা আপোনালোকৰ লগত ভিডিঅ' এটা বনাম, ষ্টপ লছ হাণ্টিং কি হয়। চ' ইয়াত দেখিছোঁ কোনো ধৰণৰ ষ্টপ লছ নাই। আৰু ষ্টপ লছ নাই যেতিয়া ডাঙৰ ডাঙৰ অপাৰেটৰবিলাকে কি কৰিব, হয়তো ওপৰলৈ এবাৰ মাৰ্কেটখন লৈ যাব পাৰে। চ' সেইটো এটা মোৰ লজিক আছিল মাৰ্কেটখন আজি ওপৰলৈ যোৱাৰ। তাৰ লগতে মই ইয়াতো ফিবনাচি আঁকিছিলোঁ, আৰু ফিবনাচিটো ক'ৰ পৰা ক'লৈ আঁকিছিলোঁ আপোনালোকে ভালকৈ চাওক। মই যিটো ৰিচেণ্ট হাই, সেই ৰিচেণ্ট হাইটো এবাৰ মাৰ্ক কৰিলোঁ ইয়াত, মানে বেছি লং টাইমৰ লোৱা নাই, ওচৰত ৰিচেণ্ট হাইটো লৈছোঁ। আৰু আজি ইয়াত মই ল'টো মাৰ্ক কৰিলোঁ, ঠিক আছে, এইটো মই লক কৰি দিছোঁ। তাৰ পাছত দেখিলোঁ মাৰ্কেটখন গৈ আছে, ইয়াত এটা 0.5 লেভেলৰ ফিবনাচি এটা লেভেল আছে 0.5, আৰু সেইটো হৈছে 19,368 ৰুপিজ। এইটো এটা ফিবনাচি লেভেল। মই চাই আছোঁ মাৰ্কেটখনে এই ফিবনাচি লেভেলটো আপোনাৰ ব্ৰেক কৰে নে নাই। মইতো ট্ৰেডটো আগতে ল'লোঁ, কি কাৰণে ল'লোঁ কৈ দিছোঁ যে মোৰ লজিকটো আছিল তলত ষ্টপ লছ নাই নেকি। তাৰপাছত মই ট্ৰেডটো লোৱাৰ পাছত চাই আছোঁ এই ফিবনাচি লেভেলটো কি কৰে। দেখিছেনে কি ধুনীয়া ফিবনাচি আপোনাৰ ৰেচপেক্ট কৰিছে। মানে ফিবনাচি লেভেলবিলাক সঁচাকৈ কিছুমান ক্ষেত্ৰত আপোনাৰ ৰেচপেক্ট কৰে আৰু বহুত ধুনীয়াকৈ মেইনটেইন হৈ থাকে। চাওক 0.5 লেভেলটোত গৈ পেলাই মাৰ্কেটে এইখিনি ৰেজিষ্টেঞ্চ ফেচ কৰিছে। এই লাইনডালত গ'ল, প্ৰথমতে সেইটো লেভেলৰ পৰাই আপোনাৰ ডাউন হ'ল, আকৌ গৈছে, আকৌ সেইটো লেভেলৰ পৰাই ডাউন হ'ল, কিন্তু বায়াৰে হাৰ মনা নাই। আৰু এটা ইয়াত কি কৰিছে, হায়াৰ ল' বনাই গৈ আছে। চাওক ইয়াৰ যিটো ল' বনাইছিল এইটোতকৈ ওপৰত আছে, কিন্তু যোৱাকালি আমি লোৱাৰ ল'ৰ কথা পঢ়িছিলোঁ, আজি হাই কথা আপোনালোকে গম পালে। চ' আপোনালোকে হায়াৰ ল' বনাই গৈ আছে। তাৰপাছত এইখিনিত গৈ পেলাই এই ফিবনাচি লেভেলটো ব্ৰেক কৰিলে, আৰু ব্ৰেক কৰি পেলাই এইখিনিতে টাইম পাছ কৰিছে। চ' মোৰ প্ৰথম টাৰ্গেট আছিলে যে মাৰ্কেটে আজি আপোনাৰ ইয়াত চাওক ফিবনাচি লেভেলৰে মই টাৰ্গেট লৈছিলোঁ। ইয়াত টাৰ্গেটকেইটা চাওক, প্ৰথম টাৰ্গেট এইটো, তাৰপাছত ছেকেণ্ড টাৰ্গেট এইটো, এই দুটা টাৰ্গেট, এই ব্লেক লাইন দুটা দেখিলে এই দুটা টাৰ্গেটৰ মই কাৰণে ট্ৰেড লৈছিলোঁ। আৰু মাৰ্কেটে চাওক সেই টাৰ্গেটটোৰ ওচৰৰ পৰাই আপোনাৰ আকৌ ৰিভাৰ্চ হৈ গৈছে, এইখিনিৰ পৰাই কি ধুনীয়া ৰেচপেক্ট কৰিছে। চ' এই দুটা মোৰ ট্ৰেড আছিল কাৰণে সেই ট্ৰেডটোত মই 19,087 ৰুপিজ প্ৰফিট কৰিলোঁ। তাৰপাছত এটা ট্ৰেড আছিলে মই লছ কৰিলোঁ, এইটো নিফটি 300 PE। এইটো আপোনাৰ কেতিয়া লৈছিলোঁ চাওক, নিফটি 300 PE 256 লৈছিলোঁ, 256 লৈছিলোঁ এইটো, আৰু 36.55ত কিনি পেলাই, এইটোত লৈছিলোঁ 256 নহয়, 41.60 ৰুপিজত কিনি 13.37ত বেছি দিলোঁ। এই প্ৰফিটটো মই কিন্তু এক্সিট মৰাৰ পিছত যদি হোল্ড কৰিলোঁ হয় প্ৰফিটত থাকিলোঁ হয়। এতিয়া প্ৰথমতে লজিকটো চাওক কি কাৰণে লৈছিলোঁ, 237ত 237ত। যেতিয়াও মই অপশ্যন চাৰ্টত যাম, মই নিফটিতে দেখাই দিছোঁ আপোনালোকক। চ' নিফটিত মই চালোঁ 237, এতিয়া 237ৰ কেণ্ডেলডাল চাওক, এইখিনি এই কেণ্ডেলডাল লৈছিলোঁ, পি লৈছিলোঁ মই এইটো লৈছিলোঁ। চাওক কি লজিক আছিলে মোৰ এইখিনি, এনেকুৱা মানত মই পি লৈছিলোঁ এইখিনিত। চাওক এইখিনিত মই কেণ্ডেলটো লৈছিলোঁ। প্ৰথমত এই ইনভাৰ্টেড হামাৰ এটা বনাইছিলে,
সেইটো এটা চালোঁ। তাৰ পাছত মই দেখিলোঁ মাৰ্কেটখনে এনেকুৱা লাগিছে নেকি যে ট্ৰিপুল টপ বনাইছে নেকি বাৰু বা ডাবুল টপ। তেতিয়ালৈকেতো ট্ৰিপুল টপ পিছত হৈছে মই এক্সিট মৰাৰ পাছত। এইটো এটা মই দেখিলোঁ টপ বনাইছে, এইটো এটা টপ বনাইছে, মানে এম পেটাৰ্ণ টাইপ এনেকৈ টপ বনাইছে। যেতিয়া আপোনাৰ এনেকৈ ডাবুল টপ বনাই মাৰ্কেটখন ফল কৰে যেতিয়া এই জেগাটো ব্ৰেক কৰে, ঠিক আছে, যিটো আপোনাৰ ডাবুল টপৰ জেগাখিনি। মোৰ সেনেকুৱা এটা ফিল হ'ল যে এইটো ডাবুল টপ বনাই হয়তো মাৰ্কেটখন পৰি যাব পাৰে। আৰু এটা কথা হ'ল যে ইয়াত এটা এনেকুৱা ইনভাৰ্টেড হামাৰ বনাইছিল, সেইটো কাৰণে মই পি এটা লৈছিলোঁ আৰু সেই পিটোত মই 500 টকা লছ কৰিলোঁ। তাৰপাছত চি এটা ল'লোঁ, সেই চিটোতো 900 টকা লছ কৰিলোঁ। চিটো লৈছিলোঁ মই 43,300 CE। এই চিটো মই কেইটাত লৈছিলোঁ চাওক, 357। চ' এই 357 এতিয়া আপোনালোকে চাওক কি কাৰণেনো মই চিটো লৈছিলোঁ। এতিয়া বেংক নিফটিত লৈছিলোঁ এইটো, বেংক নিফটিত এতিয়া আপোনালোকে চাওক 357 চি লৈছিলোঁ। কি কাৰণে ল'লোঁ, লছ খালোঁ কি কাৰণে, এইটো চব চাওক। 357 কেণ্ডেল, এইডাল এই গ্ৰীণ কেণ্ডেলডাল দেখিলে যে, এই গ্ৰীণ কেণ্ডেলডাল এনেকুৱাতে মই ট্ৰেডটো লৈছিলোঁ। চাওক মোৰ লাগিলে ট্ৰিপুল টপটো ইয়াতো বনাইছে, ঠিক আছে, ট্ৰিপুল টপ বনাইছে, কিন্তু মাৰ্কেটখনে 3টা বজাৰ পিছতো মানে 44,000টো হোল্ড কৰি আছে। আৰু 3টা বজালৈকে যদি মাৰ্কেটখন 44,000 হ'লটো হোল্ড কৰি আছে, যিবোৰ চেলাৰ আছে হয়তো তেওঁলোকে ভয় খাই এটা শ্বৰ্ট কভাৰিং আহিব বুলি মই কি বুলি কয় চিটো লৈছিলোঁ। কিন্তু মই চিটো যেতিয়াই এক্সিট মাৰিছোঁ তাৰ পিছতে চিটো যেতিয়া মই লৈছোঁ তাৰ লগে লগে আকৌ মাৰ্কেটখন নামি আহিলে, কিন্তু মই 900ত লছ খাই ওলাই গ'লোঁ। এতিয়া কথাটো হ'ল, প্ৰথম কথা 3টা বজাত কেতিয়াবা কি হয় আপোনালোকে মেক্সিমাম টাইম মন কৰিব, 3টা বজালৈকে যদি এটা ইম্পৰ্টেণ্ট লেভেল 44,000 হওক, 44,500 হওক, এনেকুৱা ধৰণৰ লেভেলবোৰ যদি 3টা বা 3টা 5লৈকে হোল্ড কৰে, মাৰ্কেটখনে এটা শ্বৰ্ট কভাৰিং কেতিয়াবা আহি যায়। সেই লজিকটো লৈ পেলাই মই কৰিছিলোঁ বুলিবা বায়াৰখিনি চেলাৰখিনি এতিয়া ভয় খাব আৰু মাৰ্কেটখন তেওঁলোকে এক্সিট মাৰিলে আৰু গুচি যাব। চেলাৰবিলাকে এক্সিট মৰা মানে কি শ্বৰ্ট কভাৰিং হৈ যায়। কেনেকৈ আহে, চেলাৰবিলাকে প্ৰথমতে চেল কৰে, তাৰপাছত তেওঁলোকে এক্সিট মাৰিবৰ কাৰণে কি কৰিব লাগিব, বাই কৰিব লাগিব পজিশ্যন বাই কৰিলে মাৰ্কেটখন আৰু ওপৰলৈ যাব বুলি মই সেই লজিকটোত লৈছিলোঁ, কিন্তু মোৰ ভুল হ'ল। চ' এইকেইটা মোৰ আজি ট্ৰেড লৈছিলে। এতিয়া কথাটো হ'ল কাইলৈ কেনেকৈ আপোনালোকে ট্ৰেড ল'ব চাওক। কাইলৈ কাৰণে ইম্পৰ্টেণ্ট লেভেল কি কি। চ' প্ৰথমতে আপোনালোকে দেখিলে কাইলৈ কাৰণে ইম্পৰ্টেণ্ট লেভেলটো হৈছে, মই 15 মিনিটত লগাই দিওঁ। চ' প্ৰথম মই এইখিনি অলৰেডি ভিডিঅ' বনাইছিলোঁ, সেইটো কাৰণে মই আঁকি থৈছিলোঁ। প্ৰথম কথা হ'ল কাইলৈ কাৰণে ট্ৰেডটো আপোনালোকে কেনেকৈ ল'ব, এই জেগাখিনিত আপোনালোকে কোনো ধৰণৰ ট্ৰেড নল'ব। এই জেগাখিনিত, ঠিক আছে, এই জেগাখিনিত ট্ৰেড নল'ব, বুজি পালে। লেভেলখিনি আঁকি লওক, চাই লওক কিমান কোনটো লেভেল হয়। চ' এইটো এটা লেভেল 44,104ৰ পৰা 43,961লৈকে ট্ৰেড নল'ব। এইখিনি ফচি যাব পাৰে আপোনালোকে, কি হ'ব কোনো গম নাপায়। প্ৰথমতে কি কৰিব দিয়ক, এই লেভেলটো ব্লেক কালাৰ 44,104 এইখিনিত আহি পেলাই মাৰ্কেটখন অলপ হোল্ড কৰিব দিয়ক। যেতিয়া এই লেভেলটো ব্ৰেক কৰিব, আমাৰ প্ৰথম টাৰ্গেট 44,261 এইটো লেভেল, এইটো মানে ৰেড কালাৰ লাইনডাল এইডাল, আৰু ছেকেণ্ড টাৰ্গেট 44,411 এইটো আমাৰ ছেকেণ্ড টাৰ্গেট। তাৰপাছত তলফালে কেনেকৈ কৰিব, তলফালে এইডাল দেখিছে, এডাল ট্ৰেণ্ড লাইন বনাই গৈ আছে, মানে ছাপৰ্ট লৈ গৈ আছে। যদি এই ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰে, তাৰ উপৰিও এই যিটো লেভেল 44,958 বা 960 ধৰি লওক, এই লেভেলটো যদি হোল্ড কৰি ব্ৰেক কৰে, যদি এটা ডাঙৰ ষ্ট্ৰং কেণ্ডেল লৈ, তাৰপাছত আপোনালোকে এটা ট্ৰেড ল'ব পাৰে। প্ৰথম টাৰ্গেট এইটো হ'ব আৰু ছেকেণ্ড টাৰ্গেট এইটো। চ' প্ৰথম টাৰ্গেট 43,777, 43,598 মানে 560 বা 600, এই দুটা টাৰ্গেটৰ কাৰণে আপোনালোকে তলফালে ট্ৰেড ল'ব পাৰে। কিন্তু চাই ল'ব, কাইলৈ ফিন নিফটিৰ এক্সপাইৰী আছে, এক্সপাইৰী সময়ত বহুত বেয়া ভলাটাইল হয়। ফিন নিফটি পাৰিলে ট্ৰেড নকৰিব, যিসকল আপোনাৰ নতুনকৈ শিকি আছে ট্ৰেড বা এক্সপাইৰীত আপোনালোকে ট্ৰেড নল'বই। এক্সপাইৰীত আপোনালোকৰ প্ৰিমিয়াম ভেলু বহুত বেছি, বায়াৰৰ কাৰণে বহুত বেয়া এক্সপাইৰী। হয়তো যদি ভাল ট্ৰেড ভাল এনালাইচিছ থাকে, আপোনালোকে সেইদিনাই আপোনাৰ বহুত ধুনীয়া পাৰ্চেণ্টেজ এটা উলিয়াই ল'ব পাৰে। আৰু মই আপোনালোকক কৈছোঁৱে, মই যদি কিবা ট্ৰেড লওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সকলোখিনি, আৰু আপোনালোকেও যদি কিবা ট্ৰেড লয় কমেণ্টত জনাব নাপাহৰিব। এতিয়া আমি এইটো নিফটি বেংকৰ চাই ল'লোঁ, নিফটিটো চাই লওক, দুইটা একেলগে কৰি দি আছোঁ। চ' নিফটি এইটো আমাৰ এতিয়া কি হৈ আছে চাওক, 15 মিনিটত মই লগোৱা আছে। চ' নিফটিটো আমি এতিয়া ছাপৰ্ট ৰেজিষ্টেঞ্চ বিচাৰোঁ ক'ত আছে, ঠিক আছে। প্ৰথমতে এইটো ফিবনাচিখিনি মই এইবিলাক চব ডিলিট কৰি লওঁ, প্ৰথমতে ক্লিয়াৰ কৰি দি আছোঁ আপোনালোকক। এতিয়া নিফটিৰ কাৰণে আমি প্ৰথম ছাপৰ্টটো চাওঁ, এইডাল, এইটো প্ৰথম ছাপৰ্ট আমি আঁকিলোঁ, ঠিক আছে। মানে 19,254 50 ধৰি লওক, এইটোত এটা ছাপৰ্ট আছে, ষ্ট্ৰং ছাপৰ্ট, এডাল মই গ্ৰীণ কালাৰ কৰি দিছোঁ ছাপৰ্ট। তাৰপাছত আছে আপোনাৰ
এইখিনি ঠিক আছে তাৰ পাছত মই ইম্পৰ্টেন্ট কিছুমান লেভেল আঁকি দি আছো ৰেজিস্ট্যান্সটো চাওক ৰেজিস্ট্যান্স এইটো প্ৰথম ৰেজিস্ট্যান্স এইটো ঠিক আছে এইখিনি এটা ৰেজিস্ট্যান্স এডাল মই ৰঙা কালাৰ কৰিম তাৰ পাছত এডাল আকৌ এডাল লাইন আঁকিম এইখিনিত ঠিক আছে এই জেগাখিনিত মই এইটো ব্লেক কালাৰ কৰিম কি কাৰণে কৰি দিছো কৈ দিম আপোনালোকক সো এই যিডাল লাইন এই লাইনডালত আপোনালোকে এটা ইম্পৰ্টেন্ট লাইন বুলি ভাবিব পাৰে সো এই লাইনডাল যদি ব্ৰেক কৰে যিডাল ব্লেক কালাৰ মই আঁকিলো এই লাইনডাল যদি কাইলে ব্ৰেক কৰে আমাৰ প্ৰথম টাৰ্গেট হ'ব এইটো আৰু সেকেন্ড টাৰ্গেটটো মই দি দিছো আপোনালোকক চাই লওক সেকেন্ড টাৰ্গেট আমি লম এইটো বা এইখিনি ল'ব পাৰে এইখিনি এটা সেকেন্ড টাৰ্গেট আৰু থাৰ্ড টাৰ্গেট যদি বিচাৰে চাই লওক এইটো থাৰ্ড টাৰ্গেট আমি ল'ম এইকেইটা মই ৰঙা কালাৰ কৰি দিছো কাৰণ ৰেজিস্ট্যান্স হয় এটো কাৰণে মই দিছো ঠিক আছে সো প্ৰথমতে এতিয়া আপোনালোকে গম পালে প্ৰথম টাৰ্গেট এটো সেকেন্ড টাৰ্গেট 19536 আৰু 19619 এটো এটা বহুত ডাঙৰ টাৰ্গেট সো এইকেইটা টাৰ্গেটৰ কাৰণে আপোনালোকে কৰিব পাৰে আৰু যদি তলফালে এটা ট্ৰেড লম ভাবে প্ৰথমতে আপুনি কি কৰিব এই লাইনডাল এটা লাইনৰ ওপৰত মই কলো এটা সেকেন্ড এই লাইনডাল যদি কাইলে ব্ৰেক কৰে এই লাইনডাল যদি ব্ৰেক কৰে মানে 44328 যদি লেভেলটো ব্ৰেক কৰে আপোনালোকে এটা শৰ্ট ট্ৰেড ল'ব পাৰে এটো এটা প্ৰথম টাৰ্গেট 254 ৰ কাৰণে এটা সৰু শৰ্ট ট্ৰেড ল'ব পাৰে কিন্তু চাই ল'ব আপোনালোকে প্ৰথমতে যদি ফিবনাচি আঁকিব জানে ফিবনাচিও আঁকিব পাৰে হেতু হিচাপটো ল'ব পাৰে যদি ফিবনাচি হিচাপটো আপোনালোকে লেভেল লৈ ট্ৰেড ল'ব বিচাৰে তেতিয়াল তেনেকৈ ল'ব যদি কৰেও আপোনালোকে কমেন্টত জনাব কিন্তু কাইলে মোৰ কাৰণে টাৰ্গেট এইখিনি আৰু নো ট্ৰেড জোনটো যদি বিচাৰো কাইলে আমি কোনখিনি হ'ব এইখিনি দি দিছো মই এডাল ব্লেক কালাৰ এই ব্লেক কালাৰৰ মাজৰখিনি আপোনালোকে কাইলে ট্ৰেড নলব মই কাইলে মানে মই নিজে তেনেকৈ কৰিম যদি আপোনালোকেও বিচাৰে কৰিব পাৰে নিজৰ এনালাইসিছৰ মতেও কৰিব পাৰে এনেকুৱা কোনো কথা নহয় সবৰে সোৱাৰ আপোনাৰ হেইটো বেলেগ বেলেগ থাকে মাৰ্কেটখন সোৱাৰ কাৰণ সেইখিনি চাই সকলে কিছুমানে লসও কৰিব প্ৰফিটও কৰিব সো এই জায়গাখিনি মোৰ কাৰণে কাইলে নো ট্ৰেড জোন ঠিক আছে এই জায়গাখিনি কাইলে নো ট্ৰেড জোন এইখিনি তলত কইলে মই লস কাৰণ জানে মই স্কেলপাৰ হয় মই বেছি পইণ্ট মোক নালাগে 10-15 পইণ্ট লৈ মই উলাই যাম আৰু আপোনালোকেও ট্ৰাই কৰক স্কেলপিং কৰি আপোনালোকৰ একাউণ্টটো গ্ৰো কৰিবৰ কাৰণে কাৰণ আজিকালি মাৰ্কেট ইমান ভলেটাইল ডাঙৰ যদি 100-200 পইণ্ট লম বুলি ভাবে আপোনালোকে হয়তো পজিশনাল হ'ব লাগিব আৰু বহুত বাৰে আপোনালোকৰ ষ্টপ লছ বিলাক হিট হোৱা দেখা যায় আৰু মাৰ্কেটখন আপোনালোকে যদি বিগিনাৰ্ছ হয় মই বিচাৰো আপোনালোকে 10-20 পইণ্টৰ কাৰণে অকল ট্ৰেড কৰক নিফটি কাৰণে 10 পইণ্ট ট্ৰাই কৰক বেংক নিফটি 20 পইণ্ট এই 20 পইণ্ট 10 পইণ্ট লৈ একাউণ্টটো গ্ৰো কৰক আৰু কোৱান্টিটি লাহে লাহে যেতিয়া বঢ়াই যাব আপোনালোকৰ ডাঙৰ প্ৰফিট আহিব কাৰণে ট্ৰাই মানে দেখিব কাৰণ আপুনি যদি এতিয়া 10 পইণ্ট নিফটি 50টা কোৱান্টিটি পায় 20 পইণ্ট ললে আৰু 10 পইণ্ট ললে 500 টকা যেতিয়া আপোনালোকৰ এনালাইসিস বিলাক একুৰেচিটো বাঢ়ি গৈ থাকিব 50টা কোৱান্টিটি জেগাত যেতিয়া 100টা কৰিব সেই একেই 10 পইণ্ট ললে আপোনালোকৰ 1000 টকা হ'ব ঠিক তেনেকৈ আপোনালোকে কৰক সো ভিডিওটো ইমানে আছিল যদি কিবা শিকিছে আপোনালোকে জনাওক আৰু আজি মোৰ যি এটা ভুল হ'ল মই আজি ওভাৰ ট্ৰেড কৰিলো প্ৰফিট 1987 টকা পোৱাৰ পাছতো মই পিছত দুটা ট্ৰেড ললো আৰু সেই দুটা ট্ৰেড মই ল'ব নালাগিছিল সো আজি মোৰ ভুলটো হ'ল যে মই দুটাৰ জায়গাত প্ৰফিট হোৱাৰ পাছতো ওভাৰ ট্ৰেড কৰি আছো সো ট্ৰাই কৰিম আহিবলগীয়া সময়ত যাতে মোৰ যিখিনি ভুল আছে শুধৰাবৰ কাৰণে আৰু আপোনালোকেও ট্ৰাই কৰক আপুনি যদি কিবা এটা শিকিছে বা আপোনাৰো এনেকুৱা ধৰণৰ ভুল হৈ আছে তেতিয়া হলে আপোনালোকে এনেকুৱা ধৰণৰ ভুলখিনিৰ নিজৰ শুদ্ধ কৰিব কৰক কাৰণ ট্ৰেডিংত সদায় ডিসিপ্লিনটো লাগে আৰু ডিসিপ্লিন যি সকল হয় আৰু বা সাইকোলজি যাৰ ষ্ট্ৰং হয় তেওঁলোকে সাকসেস হয় মোৰ নিজৰো সাইকোলজি ইমান ঠিক নহয় হেতু কাৰণে মই ইমপ্ৰুভ কৰিবৰ কাৰণে ট্ৰাই কৰিছো আৰু 5000 টকাৰে মই ষ্টাৰ্ট কৰিছো যাতে এই 5000 টকাত মই কিমান টকানো গেইন কৰিব পাৰো বা ক্যাপিটেলটো কিমান গ্ৰোথ আনিব পাৰো আপোনালোকৰ আগত সকলোখিনি ডেইলি শেয়াৰ কৰি